নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আমাৰ নাম্বাৰ সিস্টেমৰ কেইটামান ইম্পৰ্টেন্ট সাম সো আমাৰ এইবাৰ এনেকুৱা টাইপৰ কোৱেশ্চন থাকিব ফাইন্ড দ্য ৰিমাইন্ডাৰ ইফ 6 টু দি পাৱাৰ 25 ইজ ডিভাইডেড বাই 5 মানে 6 টু দি পাৱাৰ 25 হক যদি আমি 5 এৰে ডিভাইড কৰো তেতিয়া হলে ৰিমাইন্ডাৰ কি থাকিব মানে বাকি কি থাকিব গটিকে এনেকুৱা টাইপৰ সাম কৰাৰ কাৰণে আমি স্টেপ বাই স্টেপ যাম সো ইয়াতে চাওক 6 টু দি পাৱাৰ 25 মানে এনেকুৱা টাইপৰ আছে a টু দি পাৱাৰ n টু পাৱাৰ a টু হৈছে বেস তেতিয়া হলে আমি কিহেৰে ডিভাইড কৰিব লাগিব ইয়াত থকা নাম্বাৰটো a আছে এতকৈ 1 কম that means 5 এৰে ডিভাইড কৰিম a - 1 সো এনেকুৱা টাইপৰ 6 আছে সো আমি ডিভাইড কৰিম ইয়াতে পাৱাৰটো 25 ডিভাইড কৰিম আমি 5 এৰে মানে 1 কমেৰে ডিভাইড কৰিম বেসতকৈ 1 কমেৰে ডিভাইড কৰিম তেতিয়া হলে সদায় আমাৰ ৰিমাইন্ডাৰটো যেটো ৰিমাইন্ডাৰ পাম সদায় আমাৰ কি হ'ব 1 হ'ব মানে বাকি আমাৰ 1 থাকিব সো এইটোতকৈ এইটো যদি 1 কম থাকে আমি অন্য একোই চাব নালাগে জাস্ট আমি 1 পুট কৰি দিলে হল সো গটিকে আমাৰ 6 টু দি পাৱাৰ 25 হক যদি আমি 5 এৰে ডিভাইড কৰো তেতিয়া হলে ৰিমাইন্ডাৰ 1 থাকিব তেতিয়া হলে আমাৰ কারেক্ট আনসাৰটো 1 হ'ব আৰু এটা কোৱেশ্চন ইয়াতে 6 টু দি পাৱাৰ 25 হক যদি আমি 6 এৰে ডিভাইড কৰো ইয়াতো 6 আছে ইয়াতো 6 আছে তেতিয়া হলে আমাৰ এক্সাক্টলি ডিভিজিবল হ'ব আৰু এনেকুৱা কেছত এই দুটা যদি ইকুৱেল থাকে তেতিয়া হলে আমাৰ সদায় ৰিমাইন্ডাৰ 0 হ'ব সো এইটো নিশ্চয় বুজি পাইছে তেতিয়া হলে আকো কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে আমি আন এটা সাম লোৱা হওক তেতিয়া হলে আমাৰ দ্বিতীয় সামটো চাওকচোন find the remainder if 9 to the power 20 is divided by 8 so আগৰটোৰ নিচিনা এক্সাক্টলি একে হ'ব সো আনসাৰটো আমাৰ কিমান হ'ব যেটো বেস আছে তাতকৈ 1 কমেৰে ডিভাইড কৰিম that means 8 এৰে ডিভাইড কৰিম 9 to the power 20 divided by 8 so 9 minus 8 equal to 1 হয় মানে এইটোতকৈ এইটো যদি 1 কম হয় তেতিয়া হলে আমাৰ আনসাৰটো কিমান হ'ব 1 হ'ব সো এইটোৰ আমাৰ কারেক্ট আনসাৰ 1 হয় এতিয়া ইয়াতে আমি ডিভাইড কৰিছো যেটো বেস আছে তাতকৈ 1 কমেৰে যদি 1 বেছি হয় তেতিয়া আনো আনসাৰটো কি হ'ব তেতিয়া হলে আন এটা এক্সাম্পললৈকে আমি আহিছো থাৰ্ড এক্সাম্পল আমি লৈছো find the remainder if 25 to the power 14 is divided by 26 এতিয়া এইটো আগতকৈ অলপ বেলেগ হয় কাৰণ কি ইয়াতে 25 আছে আৰু ইয়াতে 26 মানে 1 বেছিৰে আমি ডিভাইড কৰিছো a to the power n আছে এইটোক আমি ডিভাইড কৰিব লাগে কি হেৰে বেসটোতকৈ 1 বেছি a to the power a plus 1 এৰে আমি ডিভাইড কৰিছো মানে এটো 25 আছিল 25 plus 1 26 এৰে আমি ডিভাইড কৰি তেতিয়া হলে নো ৰিজাল্টটো কি পাম হেইটো ডিপেন্ড কৰিব আমাৰ এই পাৱাৰটোৰ ওপৰত মানে n ৰ ভ্যালুটো if n is even n ৰ ভ্যালুটো যদি ইভেন হয় তেতিয়া হলে আমাৰ আনসাৰটো ৰিমাইন্ডাৰটো হ'ব ৰিমাইন্ডাৰ আমাৰ কিমান পাম আমি 1 পাম আমি এটো মনত ৰাখিব লাগিব যদি n টো ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা হলে বাকি 1 থাকিব যদি অযুগ্ম সংখ্যা হয় অযুগ্ম if n is odd নাম্বাৰ হলে তেতিয়া হলে আমাৰ ৰিমাইন্ডাৰটো থাকিব যেটো বেস আছিল সেই বেসটোৱে হ'ব সো কিমান হ'ব ইয়াতে ইয়াৰ কাৰণে a হ'ব ধৰিব পাৰিছেনে a to the power n a plus 1 মানে এইটোতকৈ 1 বেছিৰে ডিভাইড কৰিম সো ইয়াৰ এইটো কোৱেশ্চনত আহিছো 25 to the power 14 divided by 26 বেসতকৈ 1 বেছিৰে ডিভাইড কৰিছো তেতিয়া হলে আমি পাৱাৰটো চাব লাগিব ইয়াৰ পাৱাৰটো কি 14 টো আমাৰ ইভেন নাম্বাৰ হয় সো ইভেন নাম্বাৰ হলে কিমান আনসাৰ হ'ব ৰিমাইন্ডাৰটো আমাৰ 1 হ'ব গটিকে ইয়াতে আমি আনসাৰটো 1 পাই যাম যদি এইটো অড নাম্বাৰ হলে হয় কথাটো হৈছে 13 থাকিলে তেতিয়া হলেনো কিমান পাম তেতিয়া হলে আমি কিমান পাম এই 25 এ পালো হয় মানে বেস ভ্যালুটো পালো হয় যাত যেনেকৈ a দিয়া আছে তেতিয়া হলে আহকচোন আন এটা কোৱেশ্চনলৈকে আহিছো ফৰ্থ নাম্বাৰ এক্সাম্পললৈকে আহিছো 21 to the power 13 is divided by 22 তেতিয়া হলে আমাৰ ৰিমাইন্ডাৰ কি থাকিব
অলপ আগতে আমি লোৱা ফৰ্মুলাটো এপ্লাই কৰক পাৱাৰটো চাওক পাৱাৰটো যদি অড নাম্বাৰ হয় তেতিয়াহ'লে আমাৰ বেছ হ'ব ইভেন নাম্বাৰ হ'লে আমাৰ 1 হ'ব সো ইয়াত পাৱাৰটো কিমান 13 টো কি নাম্বাৰ হয় অড নাম্বাৰ হয় তেতিয়াহ'লে আমাৰ বেছ ভ্যালুটো দ্যাট মিন্স 21 টোৱে আমাৰ কাৰেক্ট এনসাৰ হ'ব সো ইয়াতে আমাৰ 21 ইজ আৱাৰ কাৰেক্ট এনসাৰ এতিয়া আমি পালো বেছতকৈ 1 সৰুৰে ডিভাইড কৰিলে আমাৰ কি এনসাৰ আহিব বেছতকৈ 1 ডাঙৰেৰে ডিভাইড কৰিলে কি এনসাৰ হ'ব এতিয়া 1 নহয় বেছি ডিফাৰেন্স হলে হয়তো বেছতকৈ ডাঙৰ নাম্বাৰ হ'ব পাৰে বেছি সৰু নাম্বাৰ হ'ব পাৰে 1 নহয় তেনেকুৱা এটা আমি সাম লৈছো আমিনো কি এনসাৰ পাম তেতিয়াহলে কোৱেশ্চন নাম্বাৰ 5 লৈকে আহিছো ফাইন্ড দা ৰিমাইন্ডাৰ ইফ 3 টু the power 9 is divided by 7 ইয়াতে 3 আছে আৰু এবাৰ 7 আছে মানে 1 তকৈ বেছি ডিফাৰেন্স আছে গতিকে এনেকুৱা টাইপৰ সাম থাকিলে আমি কি কৰিম তেতিয়াহলে যদি বেছি 1 তকৈ বেছি ডিফাৰেন্স থাকে তেতিয়াহলে আমি এটা জেনাৰেল ফৰ্মুলা এপ্লাই কৰিম ইয়াত আমি পাৱাৰটো সাম পাৱাৰটো যদি ইভেন হয় তেতিয়াহলে আমি কি কৰিম ডাঙৰ পাৱাৰ হলে তেতিয়াহলে আমি অলপ সৰু পাৱাৰ লম ইভেন নাম্বাৰে লম 2 লম or 4 লম 2 or 4 আৰু যদি পাৱাৰটো যদি অড নাম্বাৰ হয় পাৱাৰটো ইভেন হলে এইটো পাৱাৰটো যদি অড হয় তেতিয়াহলে আমি পাৱাৰে যেটো ভ্যালু থাকিব সেইটো আমি আইদাৰ 1 লম or 3 লম মানে অড নাম্বাৰে লব লাগিব 1 or 3 ৰ ভিতৰত এতিয়া আইছো এইটো কোৱেশ্চনৰ কাৰণে 3 to the power 9 is divided by 7 so 9 number to amar অযুগ্ম সংখ্যা হয় odd number হয় তেতিয়া হলে 3 to the power 9 আমি কিহেৰে ডিভাইড কৰিবলৈ 7 এৰে so অযুগ্ম সংখ্যা হলে আমি কি লব লাগিব আইদাৰ 1 or 3 so 3 to the power 1 লৈছো আমি ফাৰ্স্ট 1 লৈছো ডিভাইডেড বাই আমি 7 কৰিম দেখিলো যে এইটো 3 এ হৈ যায় মানে 3 by 7 আমি তো 3 7 এৰে ডিভাইড কৰিব নোৱাৰো তেতিয়া হলে আমি নেক্সট কি লব লাগিব আমি 3 লম 1 লোতে আমাৰ নিমিলিল সো নেক্সট তেতিয়া হলে 3 to the power 3 divided by 7 3 to the power 3 divided by 7 মানে আমাৰ কিমান পাম 27 3 into 3 9 9 3 is 27 divided by 7 so এইটো আমি ডিভাইড কৰি দিম 27 divided by 7 এইটো কৰিলে আমাৰ 3 times যাব 21 so remainder থাকিব 6 so ইয়াতে এনেকুৱা টাইপৰ বুজি পালে নে 1 ত নাহিলে 3 লৈছো 3 লোৱাৰ পিছত যেটো নাম্বাৰ পাম তাক 7 এৰে ডিভাইড কৰি দিম so ৰিমাইন্ডাৰটো আমি কি পাই গলো 6 পাই গলো so আমাৰ কাৰেক্ট এনসাৰটো হ'ব 6 এটা পাৱাৰটো যদি ইভেন থাকিলে আমি 2 or 4 ললো হয় যদি এইটো বুজি পাইছি তেতিয়া হলে ডেফিনেটলি এইটো কনসেপ্ট লৈ আমি আন এটা এক্সাম্পল লও Next question to look at hisu. Find the remainder if 12 to the power 28 is divided by 17. So 12 and 17 or মাজত বহুত ডিফারেন্স আছে মানে 5 ডিফারেন্স আছে 1 তকৈ বেছি বা কম আছে তেতিয়া হলে আমি আগৰ ফৰ্মুলাটো এপ্লাই কৰিম আমি পাৱাৰটো চাম ইয়া 28 আছে 28 12 to the power 28 so 28 to আমাৰ ইভেন নাম্বাৰ হলে আমি পাৱাৰ কি লব লাগিব 2 or 4 লব লাগিব তেতিয়া হলে আমি ইয়াতে 12 to the power 28 actually আছিল divided by 17 গটিকে আমি কি লম পাৱাৰটো 12 to the power 2 লৈ চাম so yes 17 তকৈ বেছি হ'ব 12 square 12 into 12 144 divided by 17 so আমি 144 ক যদি আমি 17 এৰে ডিভাইড কৰো তেতিয়া হলে নো ৰিমাইন্ডাৰ কি পাই যাম চাও হাকছো so 17 এৰে 17 7 jar 4 17 na 7 jar no বেছি হ'ব এটো 17 into no 17 না যাব বেছি যাব এটো যেটো আমি 17 নাম্বাৰ লৈছো 17 1 44 68 হলে
ইয়াত আমি দেখুৱাই দিছোঁ আপোনালোকক যেহেতু আমি এটা ডাঙৰ চাম আহিছে 17 ইনটু 6 কৰিছোঁ ওকে 7 6 জাৰ 42 4 কেৰি আহিছে 6 1 জাৰ 6 6 প্লাছ 4 102 গতিকে তো আপোনাৰ আকৌ আমি কি কৰিম দুবাৰ দিম দ্যাট মিন্স 8 টাইম আমি চাম 8 টাইম চোৱাৰ কাৰণে 17 ইনটু 8 মানে ইয়াতে 34 এড কৰি দিলে হৈ গ'লে হয় 7 8 জাৰ 56 6 আহি গ'ল 5 গুচি গ'ল 5 কেৰি গুচি গ'ল ইয়াত 5 কেৰি গুচি গ'ল 8 1 জাৰ 8 8 প্লাছ 5 13 হ'ল so 136 that means এইটো 136 আমাৰ 8 টাইম যাব তেতিয়া হলে ৰিমাইন্ডাৰ কি থাকিব ৰিমাইন্ডাৰটো আমাৰ ইয়াতে থাকিব 144 so ইয়াতে থাকিব আমাৰ 448 অপশনটো ইয়াতে এটা হয়তো ফুল হৈছে অপশনটো ইয়াতে 28 নহয় ফাৰ্স্ট অপশনটো 8 আছিল গতিকে 8 টাইম যাব আৰু 8 ৰিমাইন্ডাৰ হৈ থাকিব ওকে সেইকাৰণে সামটো অলপ কনফিউজন হৈ গলো কাৰণ কিয় আমাৰ অপশন গেনি বেলেগ আছিল গতিকে অপশনটো আমাৰ 8 থাকিব লাগিব ফাৰ্স্ট অপশনটো সো ইয়াতে 8 আছে সো এইটো আমাৰ 8 টো কারেক্ট আনসার হ'ব ধৰিব পাৰিছেনে সো যদি আমাৰ চাও পাৱাৰটো ইভেন নাম্বাৰ আছে তেতিয়া হলে আমি 2 or 4 লব লাগিব সো আমি ইয়াতে পাৱাৰটো 2 ললো 144 ক 17 ৰে আমি ডিভাইড কৰি দিছো 17 8 জাৰ 136 so 136 হোৱাৰ লগে লগে আমাৰ 8 ৰিমাইন্ডাৰ থাকিল 8 টাইমছ গল 8 ৰিমাইন্ডাৰ থাকিল গতিকে আমাৰ কারেক্ট আনসাৰটো 8 হ'ল যদি এইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে তেতিয়া হলে আমি আৰু আমাৰ কম্পিটিটিভ এক্সামত অহা কেইটামান এক্সাম্পল লও এতিয়া এটা বহুত ইম্পৰ্টেন্ট সাম আপোনালোকৰ সন্মুখলৈ আনিছো যে এনেকুৱা টাইপৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে ফাইন্ড দা ৰিমাইন্ডাৰ ইফ দিস ওয়ান 67 to the power 67 plus 67 is divided by 68 অপশন 4টা দিয়া আছে গতিকে এইটোৰ কাৰণে আমাৰ চাইলক আগৰ ফৰ্মুলাটোৱে আমি এপ্লাই কৰিম plus 67 এটা এইটো অড নে ইভেন নাম্বাৰ আমি চাব লাগিব এইটো অড নাম্বাৰ হয় সো অড নাম্বাৰ হলে আমি পাৱাৰটো কি লব লাগিব 1 or 3 গতিকে আমি ইয়াৰ এই সামটোৰ কাৰণে এইটোক আমি কিহেৰে ডিভাইড কৰিব লাগে 68 সো আমি ইয়াতে পাৱাৰটো লম 1 67 into 1 that means power to 1 plus 67 68 so to 67 plus 67 আমি দুটা যদি এড কৰি দেও আমি পাম 134 divided by 68 এতিয়া 134 ক যদি 68 এৰে আমি ডিভাইড কৰি দেও 1 টাইমছ যাব so 68 14 এৰ পৰা 8 গলে 6 12 এৰ পৰা 6 গলে 6 that means আমাৰ ৰিমাইন্ডাৰ 66 থাকিব কাৰণ ইয়াতে অড নাম্বাৰ আছিল 1 or 3 লব লাগিব সো আমি 1 লৈছো 1 লতে মিলি গৈছে সো আমাৰ ৰিমাইন্ডাৰটো 66 হৈছে তেতিয়া হলে এনেকুৱা টাইপৰ সাম আৰু আমি দুটামান কৰো সো নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আগৰটোৰ নিচিনা এক্স্যাক্টলি একে হয় সো এইবাৰ আমি 41 to the power 51 plus 6 সো যদি আমি 39 এৰে ডিভাইড কৰো তেতিয়া হলে কি ৰিমাইন্ডাৰ বাকি কি থাকিব এইটো ওলাব লাগে সো এইটোটো এনেকুৱা আগৰটোৰ নিচিনা আমি ফৰ্মুলাটো ফাৰ্স্ট পুটি ললো এইটোক আমি কিহেৰে ডিভাইড কৰিম 39 এৰে তেতিয়া হলে ইয়াৰ পাৱাৰটো চাও পাৱাৰটো 51 টো অড নাম্বাৰ হলে আমি পাৱাৰ কি লব লাগিব 1 or 3 গতিকে আমি ফাৰ্স্ট 1 লৈ লও সো 41 হোল টু power 1 plus 6 divided by 39 মানে এই গোটেইখিনিৰ ভ্যালুটো 39 তকৈ ডাঙৰ হ'ব গতিকে 1 ললেও হ'ব সো 41 plus 6 আমাৰ ইয়াতে হ'ব 47 divided by 39 47 ক যদি 39 এৰে আমি ডিভাইড কৰি দেও 47 divided by 39 সো আমাৰ 1 টাইম যাব 39 হ'ব সো ৰিমাইন্ডাৰটো এইটো 17 ৰ পৰা 9 গলে আমাৰ 8 থাকি যাব সো আমাৰ ইয়াতে আনসাৰটো হ'ব 8 তেতিয়া হলে এনেকুৱা এটা কোৱেশ্চন আমি আকো কনসেপ্ট বিলাক ক্লিয়াৰ কৰাৰ কাৰণে আনিছো আৰু এইটো লাষ্ট কোৱেশ্চন হ'ব
সো আমি লাস্ট কোৱেশ্যনটোলৈকে আহিছোঁ ইয়াতে দেখা পোৱা গৈছে যে 11 to the power 16 minus 6ক যদি 15 ডিভাইড কৰোঁ তেতিয়াহ'লে কি ৰিমাইণ্ডাৰ পাই যাম আগৰটোৰ নিচিনা একেই হয় সো ইয়াতে আমি পুট কৰি দিলোঁ 11 to the power 16 minus 6 divided by 15 এতিয়া আমি পাৱাৰটো চাব লাগিব ইয়াত পাৱাৰটো 16 আছে 16 টো অড নে ইভেন নাম্বাৰ হয় গতিকে আমি কি পুট কৰিব লাগিব আমি 2 or 4 পুট কৰিব লাগিব সো আমি ফাৰ্স্ট 2 পুট কৰি লম 2 যদি 2 পুট কৰাৰ পিছত এই গোটেই ভ্যালুটো যদি 15 তকৈ ডাঙৰ হয় তেতিয়াহ'লে আমি 4 পুট কৰিব নালাগে মানে 2 তে হৈ যাব এনসাৰটো পাই যাম সো 11 to the power 2 minus 6 between 15 so ইয়াতে 11 to the power 6 মানে 121 11 jar 121 minus 6 divided by 15 so 16 121 পৰা 6 গলে 115 থাকিব that means 115 থাকিব এতিয়া আমি যদি 115ক যদি আমি 15 এৰে ডিভাইড কৰি দেও so এইটো যাব 15 6 jar 90 7 jar 105 so 7 times যাব 105 হ'ব তেতিয়াহলে আমাৰ ৰিমাইন্ডাৰ কি থাকি যাব 10 থাকি যাব that means ইয়াতে আমি ৰিমাইন্ডাৰটো 10 পাই গলো গতিকে আমাৰ ৰিমাইন্ডাৰটো হ'ব 10 so এনেকুৱা টাইপৰ সামে আহি থাকে আমি আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ডেফিনেটলি ক্লিয়াৰ হ'ব আৰু এনেকুৱা টাইপৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ